ব্লগলৈ সকলোকে স্বাগতম জনাইছোঁ। আজি যিহেতু আমাৰ মানে কুঁহি মানে আছে, আজি অন্নপ্ৰসন্ন, আজি মানে মুখত ভাত দিয়া হ'ব। যিহেতু সেইবাবে মানে ঘৰত সৰুকৈ হ'লেও মানে অনুষ্ঠান এটা হৈছে, তাৰ অলপ আপোনাক ক্লিপ দেখাম আৰু। আমি এতিয়া বাটত আহি গ'লোঁ, মানে একদম মানে ৰাতিপুৱাৰ পৰা পূৰা বৰষুণ মানে সেইকাৰণে মানে দেৰিয়ে হৈ গ'ল। এতিয়া 12টাই বাজি গ'ল। 12টাৰ আগতে মানে নিয়ম ভাগ কৰিব লাগিছিলে, তথাপিও এতিয়া এইপিনে উপাংশু আহি গ'ল আমাৰ বেটা, পূৰা বেলুন কৈ দিয়া। এইজনী আমাৰ কুঁহি আজি অন্নপ্ৰসন্ন আছে, হাঁহ এটা কৈ দিয়া। ইমান ধুনীয়াকৈ মানে কেমেৰালৈ চাই আছে এইজনী কুঁহি। বলক তেতিয়াহ'লে বেছি দেৰি নকৰোঁ, ঘৰলৈকে যাওঁ। ঘৰত গৈ কি কৰি আছে সকলোবিলাক আপোনালোক দেখাম। পূৰা মজাকৈ মানে ব্লগটো চাব আৰু আমাৰ কুঁহিক আশীৰ্বাদ কৰিব, যাতে কুঁহি পূৰা নতুন কাপোৰ কেনেকুৱা লাগিছে মানে। এইটো তোমালোকে যিটো ঘৰ দেখিছা ন, এইটো ঘৰটো মানে আমাৰ মেইন ঘৰটো। মানে এই ঘৰটোত মানে ৱালসমূহ যিহেতু প্লাষ্টাৰ কৰা হৈ গ'ল আৰু খিৰিকী কামো মানে মিস্ত্ৰীয়ে লাগি আছে। আজি যিহেতু সকাম হোৱাৰ বাবে মানে নাহিলে। এইপিনে মজাকৈ ভণ্টিয়ে বেলুন চেলুন আৰি দিলে আৰু এইপিনে ধুনীয়াকৈ ইয়াতে কচত পাৰিছে। ইয়াতে মানে বাৰাণ্ডাতে নিয়ম ভাগ কৰা হ'ব আৰু পূৰা মজাকৈ মানে চাহ তাহ খোৱা হয় নাই মানে চাহ তাহ মজাকৈ লৈ পিনি ভিডিঅ'টো পূৰা মজাকৈ চাহৰ পৰাই মানে আৰম্ভ কৰিছে। এইপিনে মানে বেটাৰী চাহ খাই আছে, এইপিনে মা এইপিনে মানে পূৰা বক্স আনি থৈছে, মানে পূৰা ফালিব লাগিব ন। মজাকৈ চাহ তাহ খাই পিনি ওলাই গৈছে। পূৰা ধুনীয়াকৈ মানে চাকি বন্তি পূৰা ধুনীয়াকৈ কাঁহি চাহি কৰি পূৰা ৰেডি। এইপিনে পূৰা বেলুন চেলুন আৰি দিলে আৰু বাৰাণ্ডাৰ ৰুমতে এইপিনে খিৰিকী নতুনকৈ আমাৰ মানে লগাব আৰু। আপোনালোকক একেবাৰে আগফালৰ পৰা আনি মানে একেবাৰে পাছফাল পোৱালোহি। পাছফালে আপোনালোকক কি হৈ আছে দেখাই দিছোঁ। এইপিনে মানে মোৰ সখীয়ে বনাই আছে এইপিনে মাংস, মানে এইপিনে বহাব চাউল, মানে ভাত বনাব। আৰু এইপিনে মাংস যিহেতু বহাই দিলে আৰু অলপ পিছত আপোনালোকক আহি দেখামহি। এতিয়া মানে আহি গ'লোঁ, এইজনী মানে খোলালি মানে আমাৰ কুঁহি ভাগৰ মাহীয়েকে মানে পূৰা ধুনীয়াকৈ বেলুন ফুলাই আছে। মানে বেলুন চেলুন হৈ আছে ৰেডি। এইপিনে অলপ পিছতে মানে ধুনীয়াকৈ বেলুন চেলুন আৰু ডেক'ৰেশ্যন কৰিব যি পাৰে। এইপিনে আমাৰ আহি গ'ল আইতা, মানে এজনী আমাৰ আইতা হয়। আৰু দেখাই দিছোঁ আপোনালোকক, অলপ পিছতে দেখাম বুলি কৈছিলোঁ যে লগে লগে আহি গ'লোঁ মানে। আৰু আপোনালোকৰ পিছপিনে কি হৈ আছে দেখালোঁ। এতিয়া ব'লক একেবাৰে আগফালে যাওঁ। এইপিনে মানে কুঁহিয়ে মাকৰ লগত আছে, এইপিনে মানে গাখীৰ খাই আছে। এইপিনে মাকে মানে লাজে কৰিছে। এইপিনে ব'লক একেবাৰে আগফালে গৈ পিনি দেখাওঁ। ইয়া আহি পাই গ'ল সি মানে আমাৰ মামা মানে। এইপিনেও ছোৱালী ভাগৰ বস্তু পূৰা ৰেডি। এইপিনে ধুনীয়াকৈ পায়স হৈ গ'ল, মিঠাই আহি গ'ল, মাছ হৈ গ'ল। আৰু অলপ পিছতে হৈ যাব ভাত, মানে ভাত যিহেতু হৈ যাব তেতিয়া মানে খোৱা বোৱা মানে আৰম্ভই হ'ব আৰু। সেইপিনে মাংস মানে মোটামুটি হৈ গ'ল। এইপিনে বহাই আছে চাউল, মানে ভাতো এয়া সিজিছে। এইপিনে মানে গাঁৱৰে এজন দাদা চিনাকি কৰি দিছোঁ মাইন্দা। এইপিনে মানে ভাতো হৈ গ'ল আৰু মাংসও মানে সিজি হৈ গ'ল। মানে মাংসও এতিয়া নমাব আৰু অলপ পিছতে আপোনালোকক গৈ পিনি পূৰা মজাকৈ আৰু চাব। এইপিনে ধুনীয়াকৈ ভাত কাঢ়ি আছে, এইপিনে মাংসও নমাব এতিয়া। এইপিনে ভিতৰত মানে কুঁহিৰ কাৰণে ধুনীয়াকৈ কাঁহৰ বাতিত কাঁহৰ কাঁহীত ধুনীয়াকৈ মিঠাই আৰু এইপিনে পায়স, এইপিনে মাছ, এইপিনে তাতে ভাত চাত দিব আৰু সকলোবোৰ ৰেডি কৰিছে। কুঁহি অলপ আগত মানে টোপনি গৈছিলে, টোপনি গৈ পিনি এতিয়া জাষ্ট সাৰ পালে। সাৰ পাই পিনি ইয়াত ধুনীয়াকৈ তাই মানে মোৰ কোচতে মানে খেলি আছে। এইপিনে আইতাই মানে ধুনীয়াকৈ চাকি বন্তি ধূপ জ্বলাবলৈ মানে আৰম্ভই কৰি দিয়ে। হাঁহি দিছে ভিডিঅ'ত। কওক আজি কি আছে ৰাগি আছে যে ভণ্টি হক মই আকৌ তোমাৰ হক বুলি আহিছিলোঁ। অঁ তোমাৰো আছে নেকি? মোৰ ৱাইফৰ যেতিয়া ভায়েক নাছিলে সেইবাবে মানে বিয়াত পাতি লৈছিলে ইয়াকে নিজৰ ভায়েক হিচাপে। যিহেতু বিয়াত নিয়ম ভাগ কৰিব লাগে সেইবাবে মানে এই পোৱালিটো যে ইয়াৰো মানে ভায়েক মানে চাবা দেই, পৰিবা। অৱশেষত কুঁহিৰ মানে মুখত ভাত দিয়া যিটো নিয়ম আছিলে, অৱশেষত এতিয়া বাহিৰলৈ মানে সকলো বস্তু উলিয়াই, মানে বাহিৰলৈ নহয় মানে আমাৰ বাৰাণ্ডাৰ ৰুম এটাতে কৰা হৈছিলে, তালৈ মানে উলিয়াই আনিলে। এইপিনে সকলো ধুনীয়াকৈ মানুহ চানুহ আহিলে আৰু যিহেতু এইপিনে আহি পাই গ'ল সি মানে মোমায়েক আহি পাই গ'ল। এতিয়া কুঁহিক পূৰা মজাকৈ লৈছে আৰু এইপিনে তাইৰ কাৰণে পূৰা ৰেডি হৈ আছে। এইপিনে মিঠাই, মানে এইপিনে পূৰা মাছ মাংস ভাত দালি সকলোবোৰ এইপিনে আহি পাই গ'ল আৰু চব। এইপিনে মাহীয়েক মানে পেহীয়েক পূৰা আগত মানে কেমেৰা ধৰিব মানে পূৰা আগত বহি লৈছে। এইপিনে মানে আমাৰ কুঁহি ভায়েক আৰু চব পূৰা মজাকৈ ৰেডি। এই কুঁহি
ইয়াৰো যেতিয়া নিজৰ বাইক নাছিলে ন সেইবাবে সিনো ক'ত আজিলৈকে ভাগিনীয়েক পাইছিলে প্ৰথম পাইছে ন সেইবাবে মানে সি নাজানে নিয়ম নীতিবোৰ সকলো মানে শিকাই আছে মানে আমাৰ গাঁৱৰে এজনী নবৌ মানে ঘৰৰ ওচৰৰে নবৌৰ পৰা ধুনীয়াকৈ তাক শিকাই আছে সি ধুনীয়াকৈ আৰু নিয়মবোৰ পালন কৰি আছে সেইপিনে প্ৰথমে পূৰা পায়স মানে পায়সৰ পৰা আৰম্ভ উপাংশু আহি পাই গ'ল মানে মিঠাইত মানে তাৰ চকু মানে উপাংশু পাংশু তোমাৰ চকু ক'ত মানে বেটা চকু হৈ আছে তাত চকু মানে আমাৰ বেটা কেতিয়ানো তাক দিব মানে দিব দেই গামোচা এখন মোমাইকে খুৱাই হৈ গ'ল এতিয়া মাক আৰু বাপেকে খুৱাব মাহীকে খুৱাইছে খুৱাব মোমাইকে খুৱাই গৈছে আৰু ন মোমাইকে খুৱাই গৈছে এতিয়া মাহীকে খুৱাব গিফ্ট আহিছে যোনে যোনে পইচা দিয়ে ইয়াত তল দিছে তাতে ফটো হৈ আছে আমাৰ ভিডিঅ' হৈ আছে ন এইপিনে মজাকে আইতাকে দি দিলে গিফ্ট মানে ইয়াৰ হাতত মানে এযোৰ পৰা ধুনীয়াকৈ কাণফুলি দি দিলে এইপিনে এতিয়া মানে পেহীয়েকে খুৱাই আছে সকলোৱে যিদৰে নিয়ম ভাগটো কৰিব লাগে সেইবাবে মানে এবাৰ পেহীয়েক আহি গ'ল পেহীয়েকে খুৱাই আছে
আইতা হাঁহ এটা কৈ দিয়া হাঁহ এটা দি দিয়া এই আপোনাৰ আইতাই পুৰা হাঁহ দিছে এপিনে মানে আৰু আমাৰ এতিয়া মানে সকলোৱে খুৱাই আছে আৰু এতিয়া আমি খুৱাম আৰু এপিনে মাকে খোৱালে এপিনে আইতাফালে খোৱালে এতিয়া মই খুৱাম গৰু দেখাম মানে পুৰা মজাকে আমি বুঢ়ীয়ে হলো খুৱাই খুৱাই ন হৈ গ'ল ন কোনটো কোনটো পানী শেষে হ'ল বোলা আমাৰ দেহা মানে পানী খাবই ন এতিয়া আহি গ'ল মানে পুৰা খুৰাক আহি গ'ল আৰু খুৰাক আছিলে অলপ আগত দোকানত আছিলে দোকানৰ পৰা আহি পুৰা মজাকে এতিয়া খুৰাকে মানে এইপিনে এইপিনে গিফ্ট পুৰা খুৰাকে পুৰা মজাকে আৰু অকণ পুৰা মিঠাৰ পৰা মানে আৰম্ভ কৰিছে আৰু মানে জ্বলাখিনি খুৱাব নোৱাৰেতো জ্বলা খুৱাই অৱস্থা বেয়া হৈ গ'ল মানে এই মানে মানুহবোৰ উঠি নাইকিয়াই হৈ গ'ল মানে অকল আৰু এতিয়া কহি খোৱা মানুহ কিছুমানে যোনে যোনে খুৱাব সিহঁতি মানে আছে আৰু বাকী এইপিনে ছাইডত পুৰা ল'ৰা ছোৱালী চব বাতৰি গুচি গ'ল আৰু ঘৰৰ যিখিনি খুৱাইছে আৰু তাৰ মাজতে আহি গ'লোঁ মই যিহেতু নিজৰ ছোৱালীজনীক ভাত এসাঁজ আৰু প্ৰথম যেতিয়া মুখত দিছে ন ময়ো খুৱাই দিছোঁ আৰু হ'ল সকলোতে হাত ধুব শেষত মানে একেবাৰে তামোলখন সোঙাব লাগে নিয়ম এইটো ধুনীয়াকে নিয়ম ভাগ কৰিব হ'ব দে তোক আগতে গম পায় সেই চামুচখন উঠাই দে सब मिक्स कर पिटिका कर ओनियन अपन तीन बार में खाले नारागे राखन एमा कटा खान बेया दुख पाबा या থাকিলে বগা কৰি দিছে এটা খাবা মু সুবিধা না যাব আগে যা তুই করে বনা বনা খাবা না 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 ফল নাই না লাগে ওকে পানি হব 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 লাগে তুমি খাই যাও ওই আগে খোয়া পানি পানি হ্যাঁ না লাগে সামুজা পারে শুন আগে খোয়া মানি খাই যা একেবাৰে শেষত মানে ককাক আহিলে যিহেতু ককাকে আৰু নাতিনীকো খুৱাবই লাগিব সেইবাবে মানে ককাকো আহিলে এতিয়া ককাকে খুৱাইছে পুৰা
ভাগ মানে হৈ গ'ল মানে আৰু এইপিনে খাবও হৈ গ'ল এইপিনে মানে প্ৰথম মানে এওঁলোককে আৰু খাবলৈ দিয়া হৈছে আৰু আহিব আৰু মানুহ আহোঁতে গম পায় নহয় মোটামুটি মানে দেৰি হৈ যায় সেইবাবে মানে ভিডিঅ'টো বেছি দীঘলীয়া নকৰোঁ ইয়াতে কিবা কৰিলোঁ ছোৱালীজনীক আশীৰ্বাদ কৰিব আপোনালোকে ছাবস্ক্ৰাইব কৰে নকৰে আপোনালোকৰ কথা আৰু বাকী ভিডিঅ'টো লাইক আৰু কমেণ্ট কৰিব